নমস্কাৰ, স্বাগতম জনাইছোঁ ব্ৰহ্মপুত্ৰ ইপাৰলৈ। মই বৰ্তমান আছোঁ দুলীয়াজানৰ বিহুতলী প্ৰাংগণত। ইয়াত মেডাম মেফি মানে উদযাপন কৰা হৈছে। দেখিছে বেকত সকলো পিনে মেলা দেখিছে। তো আমি যাম বুলি ভাবিছোঁ। ইয়াত এখন আছে জনগোষ্ঠী থলুৱা খাদ্য সম্ভাৰ। তো আমি তালৈ যাম বুলি ভাবিছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। মই বৰ্তমান পালোহি জনগোষ্ঠীয় থলুৱা খাদ্য সম্ভাৰ। এজন অনাৰ হয় এই হোটেলখনৰ। তো দাদা, আপুনি মেডাম মেফি বুলি ইয়াত কি মানে আয়োজন কৰিছে, কি ৰাখিছে? সৰ্বপ্ৰথমে হয়, দুলীয়াজানবাসীৰ লগতে হয়, অসমবাসীক হয়, আজি আমাৰ পূৰ্বপুৰুষৰ যি গ্ৰামফি মেডাম মেফি হয়, ওলগ জনাইছোঁ। হয়, হয়, আৰু জনগোষ্ঠীয় থলুৱা খাদ্যৰ আমাৰ অৰিজিনেল যিখন স্থায়ী আমাৰ হোটেল আছে এখন ডিব্ৰুগড়ত। হয়, হয়, ডিব্ৰুগড়ৰ মিলন নগৰ সুন্দৰপুৰ। হয়, হয়, আৰু আমি ইয়ালৈ আমাক নিমন্ত্ৰণ জনোৱাৰ বাবে আমি আহিলোঁ। হয়, আমাৰ ইয়াত আজি আমি ৰাখিছোঁ আমাৰ যিটো লোকলাও বুলি কয় ৰহি। হয়, অলপ আমি চাব পাম চাগে। হয়, 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 ৰহি ৰাখিছোঁ। হয়। ৰহিৰ লগতে আমি আমাৰ গাহৰি শুকুৱা মাংস ৰাখিছোঁ। হয়, লগতে গাহৰি পোৰা মাংস। হয়, লগতে ইয়াত আমাৰ শুকতি, হয়, পানী টেঙাৰ পৰা আদি কৰি টোপোলা ভাত, হয়, হয়, লগতে আমাৰ বইল গাহৰি, বইল চিকেন হয়, পৰা আদি কৰি যিখিনি আমাৰ থলুৱা খাদ্যবিলাক, হয়, 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 সেইবিলাকে আমি ইয়াত উলিয়াইছোঁ। হয়, হয়। তো আমি সকলোখিনি চাবলৈ পাম চাগে নিশ্চয়। আপুনি আমাক দেখাবলৈ সহায় কৰিব। তো আহক আমি বস্তুখিনি চাওঁ। হৈ গ'ল আপোনাৰ শুকুৱা মাংস। এইটো শুকুৱা মাংস নহয় জানো? হয়, গাহৰি পোৰা, হয়, আমাৰ চিকেনৰ লেগ পিচ আছে। চিকেন লেগ পিচ, এইপিনে গাহৰি পোৰা, শুকুৱা মাংস আৰু এইবিলাক হৈ গ'ল টোপোলা ভাত। এই টোপোলা ভাত নহয় জানো? হয়, আৰু এইবিলাক হৈ গ'ল লোকলাও। লোকলাও। এইটো দেখিবলৈ পোৱা নাযায়, বহুত কম পোৱা যায়। অৰিজিনেল যিটো হেৰি হয়, অলপ খাবলৈ আজিকালি কঠিন হয়। বস্তুবিলাকৰ দাম যিহেতু বাঢ়িলে, হয়, বাকী বস্তুবিলাক ভিতৰত আছে। অলপ চাব পাৰিম নেকি, বেয়া নাপায় যদি? আহক মই দেখাই দিছোঁ। আমি কিটচেনলৈ সোমাই আহিছোঁ। এয়া হৈছে পানী টেঙা চক, কি ধুনীয়াকৈ ৰাখিছে। আৰু এলগত এইটো কিটচেন হয়, অস্থায়ী কিটচেন নহয় জানো? এয়া হৈছে টোপোলা ভাত চক, কি ধুনীয়া গৰম হৈ আছে। আৰু টোপোলাবাৰী ইয়াত হ'ব। ইয়াত আমাৰ এই মাংসবিলাক মেগনেট কৰি থকা হৈছে। হয়, হয়, এইবিলাক বইল গাহৰি নহয় জানো? তো এইবোৰ কেনেকৈ দিছে বইল গাহৰি? বইল গাহৰিবিলাক এইবিলাক আপোনাৰ টোপোলা ভাত এটাৰ লগত যদি গাহৰি মাংস এটা খাই 150 টকা দিব। হয়, হয়, এইবোৰ মেগনেট কৰি আছে নহয় জানো? মেগনেট কৰা আছে। হয়, হয়, ধুনীয়াকৈ ৰাখিছে। কিয় অস্থায়ী হয়, তেওঁ বহুত ধুনীয়াকৈ ৰাখিছে। এয়া কি গাহৰি বইল কৰি? গাহৰি বইল কৰি লৈ আছে। গাহৰিত যিহেতু আমি ছালবিলাকত বীজাণু থাকে, হয়, হয়, এই বীজাণুবিলাকক নাশ কৰিবৰ কাৰণে আমি হালধি দি পেলাই ইয়াত অলপ উতলাই লৈছোঁ। হয়, হয়, যিহেতু পুৰি থকা সময়ত যে কেঁচাকৈ নহয়। হয়, 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 আৰু এইবিলাক মানে স্বাস্থ্যৰ কাৰণেও ভাল হয়। হয়, 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 আৰু মই এটা কথা কওঁ, আমাৰ যিবিলাক এই বইলবিলাক বনিছে, হয়, হয়, বইলবিলাক আপোনাৰ মেজেঙা পাত, হয়, যিহেতু মেজেঙা পাত আজিকালি পোৱা নাযায়, হয়, হয়, আৰু আপোনাৰ খৰিচাৰ লগত দি পেলাই হয়, হয়, তেনেকৈ আপোনাৰ বনোৱা আছে। হয়, হয়, সম্পূৰ্ণ থলুৱাভাৱে নিজস্ব পৰিকল্পনা। হয়। আপোনাৰ স্থায়ী যিখন হোটেল সেইখন ক'ত আছে বুলি ক'লে? স্থায়ী হোটেলখন আমাৰ ডিব্ৰুগড়ত আছে। ডিব্ৰুগড়ৰ নিজ মানকটা সুন্দৰপুৰ। সুন্দৰপুৰ নহয় জানো? তো আপোনাৰ মই কণ্টেক্ট নম্বৰটো স্ক্ৰীনত দি দিম। কোনোবা যদি আপোনাৰ হোটেলত যদি কিবা খাব বিচাৰে এনেকুৱা থলুৱা খাদ্য, তো নিশ্চয় পাব চাগে। তো সেইকাৰণে কণ্টেক্ট নম্বৰটো স্ক্ৰীনত দি দিম। আমাৰ তাত একদম কোনো আমাৰ VIP হেৰি নহয়। হয়, হয়, একদম থলুৱাভাৱে আৰু একদম মাটিৰ লগত গোন্ধ থকাকৈ আমি বনাই থৈছোঁ। তেনেকৈ একদম খাব লাগিব। কোনো মানে ধৰক পকা বেৰৰ মাজত তেনেকুৱা নহয়। লোকেল যেনেকুৱা ঘৰত যেনেমতে আমি খাওঁ, তেনেধৰণে আমি বাঁহৰে আমি একচুৱেলি ৰেষ্টুৰেণ্টখন তৈয়াৰ কৰি থৈছোঁ। হয়, হয়, নিশ্চয় মই আপোনাৰ ৰেষ্টুৰেণ্টলৈ একদিন পাক মাৰিম। আৰু বাকী ৰাইজকো অনুৰোধ কৰিম যে আপোনাৰ ৰেষ্টুৰেণ্টলৈ যাওক, মানে আপোনাৰ হোটেললৈ যাওক আৰু ভাল পাব। বাকী মই বাহিৰৰ দৃশ্য দেখাওঁ। আৰু ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মৰম বিচাৰি এই ভিডিঅ'টো বনাইছোঁ। আৰু যদি ভিডিঅ'টো ভাল পালে প্লিজ কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তেন্তে আজিলৈ ৰাখিছোঁ। ধন্যবাদ।